Hi guys, welcome to my YouTube channel. So মই আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে। So মই আজি ৰছীৰ মিউজিক দেখাম আপোনালোকক। মোৰ লগত আছে দুইডাল ৰছী। So এইডাল এডাল আৰু এখন কাপোৰ। So ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আপোনালোকে। তো ফাৰ্ষ্টত কৰি দেখুৱাম আৰু লাষ্টত আপোনালোকক শিকোৱাম এইটো মিউজিকটো কেনেকৈ কৰিছিলোঁ। So ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ লাষ্টলৈকে চাই যাব। তো ভিডিওটো আৰম্ভ কৰোঁ বলক। So guys, মোৰ লগত আছে মটু ভাই তাৰপৰা so মোক এতিয়া এই ৰছীডাল পুৰা মেৰাই ভালকে বান্ধ 2 মিনিট দিলে হ'ব চাগে ৰছীটো চুটি হ'ব না বান্ধ পুৰা টাইটকে বান্ধা আৰু পাৰিলে আৰু এটা কাটি দে অলপ ভালকে তো মই এইটো হাতটো ওলাব নোৱাৰো এই বেছি ঢিলা হ'ল অলপ টাইট কৰা তো নহ'লে ঢিলা হাতটো ওলাইছে বুলি ক'ব নহয় ভালকে কৰিব টাইটকে মাতি সিধা কৰি দে না তো কৰি দে বান্ধু So বান্দাটো ভালকে চাই ল একবাৰ আৰু ইটো ভালকে চাই ল তুমি মনত ৰাখা পাছত নকবি আকৌ ৰছীটো খুলিছে বুলি এনেকৈ পানী ওলাব নোৱাৰে সো ৰছীটো ক'ত গ'ল এইটো সালা ডিগি ৰখে সো এতিয়া চাই থাকিব গাইছ আপোনালোকে ৰছীটো এনেকৈ ল'লো এতিয়া টানচোন তো ধৰি ল না বান্ধি ল'বি বান্ধি ল'লে একো নাই চপ করে টানিয়ে লতে কি বিশ্বাস আর বান্ধি লো ঠিক আছে ইয়াত তো হলেও নহব এইটো মই এটা জায়গা পাইছো বান্ধিব কাৰণে নালাগে দে তুই বান্ধি লো এতিয়া কৰিব লাগিব না মেজিকটো নহব দেখোন তেতিয়া তো এতিয়া বান্ধা হৈ গ'ল তো আপোনালোকেও চাই থাকিব কোনো চেকিং নাই নোলাই আৰু এতিয়া এইটো খুলে তাৰপা কাপোৰটো ঢাকি দে মোক ইয়াত ঢাকি দে সো গাইস মিউজিক স্টার্ট এতিয়া মানে মই ৰছীটো উলাই দিম একবাৰ জোৰকে টান নাহে আৰু একবাৰ জোৰকে টান আচ্ছা সো এবাৰ অলপ লুজ কৰি দে ৰছীটো অলপ লুজ কৰি দে সো এতিয়া মিউজিক স্টার্ট গাইস একেবারে স্কিপ নকৰিব এতিয়া টানি দে ৰছীটো কি হৈছে লাই গ'ল ও মাই গড ওয়াও সো গাইস কেনেকা লাগিলে ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল লাগিছে চাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাপোৰটো গুছাচোন তো বান্দাটো একে আছে চা তো কেনেকে ৰছীটো ওলাব ৰছীটো কেনেকৈ ওলাব তো গাইস আমি একবাৰ ট্ৰাই কৰি দেখুৱাই আছো আপোনালোকক সো দেখিলে আপোনালোকে তো মিউজিকটো কেনেকৈ লাগিলে চাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো গাইস এতিয়া আপোনালোকক মই এই মিউজিকটো কেনেকৈ কৰিলো সো শিকোৱা মানে প্লটটো ৰিভিল কৰিম বাৰু এতিয়া বহুত ইজি হয় বাৰু এইটো পানী জানিলে ইজি কিন্তু নাজানিলে বহুত কঠিন বহুত ভাবিব লগা কথা সো এতিয়া কৰি দেখুৱাম আপোনালোকক সো আপোনালোকে শিকি ল'ব মিউজিকটো কেনেকৈ কৰিম তো ভিডিওটো একেবাৰে শেষলৈকে চাই থাকক তো এনে বান্ধিব নালাগে আৰু এনে ধৰি থাক মই এতিয়া কৰি দেখাই আছো ন লাইভকে দেখাই আছো তো একবাৰ
একবাৰ টানি ল একবাৰ টানি লৈ চ' ৰছীটো টানি দিলে অলপ ইয়ালৈকে আহি পাই গাইছ ত' ইয়ালৈকে ত' মই কি কৈছোঁ একবাৰ এনেকা কৰি ৰছীটো ইফালে এনেকা ইয়াৰ পৰা ওলাই এইটো ৰছীটো ইয়াত এনেকা সোমাই দিলে এনেকাকে এতিয়া টান এতিয়া এনেকে ওলাই আহিলে আরেকবার simple guys আরেকবার করে দেখাই দে মানে তো আৰু একবাৰ কৰি দেখাই আছো টান হৈ গ'ল ৰছীটো ইয়ালৈকে আহি পাইছে চাওক তাৰপৰা মই ইয়াতে এনেকাকে ৰছী দিয়া আহি পাই তেতিয়া অলপ চেপি টানি দিব এনেকাকে কৰি হাতৰ এইটো হাতৰ পৰা এনেকা ওলাই এনেকাকে কৰি দি ইফালে আহি গ'ল এইফালে ওলাই গ'ল সো গাইস ভিডিওটো আজি ইমানে আছিলে প্লিজ যদি চাই ভাল লাগিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক শেয়াৰ কৰিব সো আজি কাৰণে ইমানে খুল এতিয়া নোৱাৰো আৰু খুলি নিদিয়া